Hello viewers, welcome back to my YouTube channel ইতিবৃত্ত। ভিউয়ার্স সকল, চীন হল বিশ্বৰ ভিতৰতে বিভিন্ন অদ্ভুত বস্তুৰ আৱিষ্কাৰৰ দেশ। চীনৰ মানুহে অদ্ভুত প্ৰযুক্তি আৱিষ্কাৰৰ ওপৰত যথেষ্ট গুৰুত্ব দিয়া দেখা যায়। বৰ্তমান সময়তো গোটেই বিশ্বত চীনা মানুহক বিভিন্ন কাৰিকৰী কৌশলৰ বাবে সমীহ কৰা দেখা যায়। চীনা মানুহৰ ক্ষেত্ৰত অসম্ভৱ বোলা শব্দটো কোনো কালেই খাপ নাখায়। তেওঁলোকৰ আনন্দ থাকে কেৱল নতুন নতুন অদ্ভুত আৱিষ্কাৰবোৰৰ ওপৰত। বিজ্ঞানৰ গৱেষণাৰ ক্ষেত্ৰত চীনে গোটেই বিশ্বক নতুন নতুন আৱিষ্কাৰৰ মুখ দেখাবলৈ সক্ষম হৈছে। ঠিক তেনে এক অকল্পনীয় আৱিষ্কাৰবোৰৰ ভিতৰত অন্যতম হ'ল চীনা মানৱসৃষ্ট কৃত্ৰিম সূৰ্য প্ৰকল্প। এই কৃত্ৰিম সূৰ্য প্ৰকল্পটো চীনৰ দক্ষিণ পশ্চিম ছিজুৱান প্ৰদেশত অৱস্থিত। কৃত্ৰিম সূৰ্যটো পাৰমাণৱিক ফিউজনৰ পৰা সৃষ্টি কৰা। চীনৰ বিজ্ঞানীসকলে এই প্ৰকল্পটো নিৰ্মাণৰ বাবে 2006 চনৰ পৰাই পাৰমাণৱিক ক্ষেত্ৰত বহুতো গৱেষণা কৰি আছে। HL2M টোকামাক নামৰ কৃত্ৰিম সূৰ্য ডিভাইচটোৱেই হ'ল চীনৰ বৃহৎ আৰু সৰ্বাধিক উন্নতমানৰ পাৰমাণৱিক ফিউজন গৱেষণা যন্ত্ৰ। বিজ্ঞানীসকলৰ আশা যে এই ডিভাইচটোৱে শক্তিশালী শক্তিৰ উৎস সৃষ্টি কৰিব পাৰিব। এই HL2M টোকামাক নামৰ ডিভাইচটোৱে এটা গৰম প্লাজমা গলাবলৈ এখন শক্তিশালী চুম্বকীয় ক্ষেত্ৰ তৈয়াৰ কৰি 150 মিলিয়ন ডিগ্ৰী তাপমাত্ৰা সৃষ্টি কৰে। পিপুলছ ডেইলি তথ্য অনুসৰি ইণ্টাৰনেশ্যনেল থাৰ্মোনিউক্লিয়াৰ এক্সপেৰিমেণ্টেল ৰিয়েক্টৰৰ বিজ্ঞানীৰ সহযোগিতাত এই যন্ত্ৰৰ ব্যৱহাৰৰ পৰিকল্পনা চীনে কৰে। চীনৰ এই কৃত্ৰিম সূৰ্যটো আচল সূৰ্যতকৈ 10 গুণ বেছি গৰমৰ। এই প্ৰজেক্টটোৰ বাবদ চীনৰ প্ৰায় $22.5 বিলিয়ন খৰচ যায়। এয়াই আছিল চীনৰ কৃত্ৰিম সূৰ্য প্ৰকল্প আৰু ইয়াৰ বিষয়ে কিছু জানিবলগীয়া কথা। যদি ভিডিঅ'টো ভাল পালে তেতিয়াহ'লে লাইক, কমেণ্ট, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিব।